Hello everyone, welcome to my channel Easy to Learn. আজি আপোনালোকক দেখুৱাম ইঞ্চুৰেঞ্চ অফ চিটিজেন চাৰ্টিফিকেট কেনেদৰে আবেদন কৰে। যোনটো 60 বছৰ হ'লে সিনিয়ৰ চিটিজেন হয়তো তেতিয়া সিনিয়ৰ চিটিজেনৰ কাৰণে এখন আজিকালি আবেদন পত্ৰ লাগে, যোনখন আপোনালোকে 60 বছৰ হ'লেহে পায়। সেইটো চবেই পায়, গভৰ্ণমেণ্ট জব কৰাও পায় আৰু নন গভৰ্ণমেণ্ট জব কৰাও পায়। চ' সেইটো আপোনালোকে কেনেদৰে আবেদন কৰিব। চ' আপোনালোকক আজি দেখুৱাম, অতি সহজে কৰিব পাৰিব আপোনালোকে ঘৰতে। ফাৰ্ষ্ট অফ অল আপুনি সেৱা সেতুলৈ যাব লাগিব, যোনটো আমাৰ আজিকালি অসমৰ ৱেবছাইট, ইয়াতে চব কাম হয়। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা এটা ট্ৰেনজেকশ্যন এটা ওলাব ইণ্টাৰফেচ। যিহেতু মই এজন বেলেগ মানুহ কৰি দিলোঁ, সেইকাৰণে এনেকুৱা দেখি আছে। এতিয়া মই প্ৰথমবাৰে দেখাম আপোনালোকে, এটা লগ আউট কৰি লওঁ। তাৰপিছত ইয়াত লগ আউট কৰাৰ পিছত এনেকুৱা সেৱা সেতু অহাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোলা খায়। তাৰপিছত আপোনালোকে ইয়াত দেখিছেনে ছাৰ্ভিচত যাই কিনে আপোনালোকে ছাৰ্ভিচ এভেইলেবল অনলাইন, ইয়াত আপোনালোকে ক্লিক কৰি দিলে আপোনাৰ ভেৰিয়াছ বহুত আপুনি এপ্লাই কৰিব পাৰি। কিন্তু যোনখন ইঞ্চুৰেঞ্চ অফ চিনিয়ৰ চিটিজেন চাৰ্টিফিকেট কোনটোত কৰিব পাৰিব, ইয়াৰে যোনটো জেনেৰেল এডমিনিষ্ট্ৰেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি দিয়ালৈকে ইয়াত দুখন আহিব। তাৰে ফাৰ্ষ্টখন নহয়, ছেকেণ্ডখন যোনখন ইঞ্চুৰেঞ্চ অফ চিনিয়ৰ চিটিজেন, ইয়াত আপোনালোকে ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰি দিয়াৰ লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোলা হ'ব, য'ত আপোনালোকে ৰিকুৱাৰমেণ্টছখিনি চাই ল'ব পাৰিব, কি লাগে। বেছি একো নালাগে, এখন ফটো লাগে, আধাৰ কাৰ্ড লাগে, আৰু যদি আপোনাৰ গভৰ্ণমেণ্ট চাৰ্ভেণ্ট হয় তাৰে ৰিটায়াৰমেণ্ট প্ৰুফটো লাগে, সেইখিনিয়ে। তাৰপিছত আপোনালোকে ইয়াত এপ্লাই কৰি দিব লাগে। ইয়াত এপ্লাই কৰিলে যোনটো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰাই আছে, যদি কৰাই আছে কৰি ল'ব পাৰে, আৰু যদি কৰাই নাই কেনেদৰে কৰিব মই নেক্সট ভিডিঅ' দেখি দিম। চ' সেইকাৰণে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটো, আৰু যেতিয়া নটিফিকেশ্যনটো অন কৰি থৈ দিব, আৰু লাইক কমেণ্ট কৰি দিব কিবা বুজি নাপালে। তেতিয়া নেক্সট ভিডিঅ'টো আহিলে আপোনালোকে গম পায় কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম। আজি মই যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰাই আছে, মই লগ ইন কৰিম তাৰে। তো লগ ইন মোৰ আছে, ভৰাই আছে পাছৱৰ্ড, সেইকাৰণে মই ডাইৰেক্ট লগ ইন কৰি দিম। লগ ইন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ খোলা খাব। ইয়াত আপোনালোকে প্ৰচিড নামাৰিব, ইয়াত আপুনি স্কিপ কৰি দিব। এইখিনি স্কিপ কৰাৰ লগে ইয়াত দেখিব ফৰ্মখন আহি গৈছে, এপ্লিকেশ্যন ফৰ চিনিয়ৰ চিটিজেন চাৰ্টিফিকেট। তো আপোনালোকে দেখিব 30 টকা এটা দিব লাগিব, পে'মেণ্ট কৰিব লাগিব, আৰু 20 দিনৰ ভিতৰত আপোনাৰ এখন ডেলিভাৰ্ড হৈ যাব, যদি চব নথিপত্ৰ ঠিকে থাকে। তাৰপিছত আপোনালোকে ইয়াত আবেদনকাৰীৰ নাম, তো এপ্লিকেণ্ট নাম, যাৰ কাৰণে আবেদন কৰিব তাৰ নামটো দিব লাগিব। ইয়াত আবেদনকাৰীৰ লিংগটো দিব লাগিব, এপ্লিকেণ্ট জেণ্ডাৰ, মেল নে ফিমেল। তাৰপিছত আপোনালোকে ইয়াত ইমেইল দিব পাৰে, নিদিব পাৰে। তাৰপিছত আপোনালোকে ইয়াৰ মোবাইল নম্বৰটো থাকি যায়, ৰেজিষ্ট্ৰেশ্যন কৰাওঁতে মোবাইল নম্বৰ যোনটো দিয়া যায় সেইটোৱে থাকি যায় তাৰমানে। তাৰপিছত আপোনাৰ ছাপ'জ নেম, যদি স্বামীৰ কাৰণে, যদি পুৰুষৰ কাৰণে এপ্লাই কৰিছে পত্নীৰ নামটো দিলে হ'ল, আৰু যদি পত্নীৰ কাৰণে এপ্লাই কৰিছে তাৰ স্বামীৰ নামটো দিলে হ'ল, আৰু ডেট অফ বাৰ্থটো দিবই লাগিব। তাৰপিছত ডেট অফ বাৰ্থটো দিয়াৰ লগে লগে আপোনাৰ ইয়াতে বয়সটো অট'মেটিকলি আহি যাব। ফাদাৰ্ছ নেম, তাৰপিছত আইডেণ্টিফিকেশ্যন মাৰ্ক কিবা আছে যদি দিলে হ'ল, চিনাক্তকৰণ নাই যদি নাই। অকুপেশ্যন কি কৰিছিলে, গভৰ্ণমেণ্ট চাৰ্ভেণ্ট কৰিছিলে নে কিবা কোম্পানীত কাম কৰিছিলে, যি কৰে ইয়াত আপোনালোকে লিখি দিলে হ'ল। যদি ফাৰ্মাৰ কৰিছে ফাৰ্মাৰ বুলি লিখি দিলে হ'ল। ব্লাড গ্ৰুপটো লাগিব। তাৰপিছত ছাৰ্ভিচ টাইপ কেনেকুৱা, ছাৰ্ভিচ টাইপ মানে সেৱাৰ প্ৰকাৰ কেনেকুৱা আছিল ছাৰ্ভিচ টাইপ। যদি চাকৰি কৰিছিল টিচাৰ, আৰু যদি টিচাৰ এতিয়া চাকৰি কৰা বুলি দিলে হ'ল। আৰু গভৰ্ণমেণ্ট যদি এমপ্লয় দিলে হয়, ইয়াত ছাৰ্ভিচ টাইপটো ল'ব, কি গভৰ্ণমেণ্ট এমপ্লয় কৰিছিল। যদি টিচাৰ কৰিছিল টিচাৰ, যদি অফিচত কাম কৰিছিল অফিচত কাম কৰিছিল, আৰু যি আৰু পিয়ন কৰিলে পিয়ন। ইয়াত পান নম্বৰটো দিব লাগিব আপোনালোকৰ। তাৰপিছত এড্ৰেছ ঠিকনা 1, ইয়াত এড্ৰেছটো লিখি দিলে হ'ল, ইয়াত এড্ৰেছটো লিখি দিলে হ'ল, দুয়োটাই ছেম লিখি দিলে হ'ল। তাৰপিছত আপোনালোকে ইয়াত আছামটো থাকিবই, জিলাখন আপোনালোকে চিলেক্ট কৰি ল'লে হ'ল। তাৰপিছত চাব ডিভিজনটো আহি যাব, ইয়াতে চাৰ্কল অফিচটো আপোনালোকে চিলেক্ট কৰি ল'লে হ'ল। তাৰপিছত মৌজা কি পৰে আপোনালোকে লিখি দিলে হ'ল, ভিলেজ কি পৰে আপোনালোকে লিখি দিলে হ'ল। তাৰপিছত হাউচ নম্বৰটো আপোনালোকে লিখি দিলে হ'ল। তাৰপিছত পুলিচ ষ্টেচনটো আপোনালোকে লিখি দিলে হ'ল। তাৰপিছত পোষ্ট অফিচ কি পৰে আপোনালোকে লিখি দিলে হ'ল। তাৰপিছত আপোনালোকে পিনক'ডটো লিখি দিলে হ'ল। তাৰপিছত কাষ্ট, জাতি, যদি আপোনালোকৰ জেনেৰেল হয় জেনেৰেল দিলে, এছ টি হ'লে এছ টি দিলে, অ' বি চি দিলে হ'ল। তাৰপিছত এক্স ছাৰ্ভিচমেন, য়েছ নে ন', যদি এক্স ছাৰ্ভিচমেন হয় য়েছ দিব, যদি নহয় ন' দিব। তাৰপিছত মাইনৰিটি, ইয়াত আপোনালোকে মাইনৰিটি হয় যদি হয় দিব, নহয় যদি নহয় দিব, নহয় দিব লাগে। তাৰপিছত ইজ ফলিং আণ্ডাৰ BPL, যদি BPL কাৰ্ডৰ আছে নামটো তেতিয়াহ'লে য়েছ দিব, যদি নাই দিব। গেটিং এনি এলাউঞ্চ পেঞ্চন, কিবা যদি বৃদ্ধ পেঞ্চন পায় এটা কৈ দিব, যদি পায় য়েছ, যদি নাপায় ন'। তাৰপিছত আপোনালোকে ইয়াত 7 নেক্সট কৰি দিলে হ'ল। নেক্সট কৰিলে এটা নেক্সট ইণ্টাৰফেচটো কেনেকৈ খোলা হয় মই দেখাইছোঁ। মই এইখিনি ফিল আপ কৰি লওঁ, যিহেতু অলপ চিকিউৰিটি ৰিজনৰ কাৰণে মই নেদেখুৱাওঁ, তো আপোনালোকে বেয়া নাপাব।
ইয়াত দেখিছে আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ খোলা যাব য'ত আপোনালোকৰ ইয়াত আপোনালোকে ফটো এখন দিব লাগিব আপোনাৰ পাছপোৰ্ট ফটো আপোনাৰ যোন কৰে আবেদন কৰে ইয়াৰ ফটোখন দিলে হ'ল তাৰপিছত ইয়াত প্ৰুফ অফ ৰিটায়াৰমেণ্ট গভৰ্ণমেণ্ট চাৰ্ভেণ্ট অৰ কপি অফ ভোটাৰ লিষ্টো দিব পাৰে আৰু প্ৰুফ অফ ৰিটায়াৰমেণ্টো দিব পাৰে যি দিয়ে আপোনালোকে ইয়াত আপুনি চিলেক্ট কৰিলে যোনটো দিয়ে তাৰপিছত এজ প্ৰুফ আপুনি কি দিব পাৰে পান কাৰ্ড দিব পাৰে বেংক পাছবুক দিব পাৰে স্কুল চাৰ্টিফিকেট দিব পাৰে যি আছে তাৰ আপোনালোকে দিব পাৰে তাৰপিছত আপোনালোকে এড্ৰেছ প্ৰুফ আধাৰ কাৰ্ড দিব পাৰে আৰু আধাৰ কাৰ্ডখন অপশ্যন নাই ভোটাৰ আই ডি দিব পাৰে ৰেচন কাৰ্ড দিব পাৰে কপি অফ পাছপোৰ্ট দিব পাৰে আদাৰ ডকুমেণ্টছ কিবা যদি আপোনালোকে দিব খোজে দিব পাৰে নিদিলেও নাই আৰু তাৰপিছত আপোনালোকে 7 নেক্সট মাহৰ পিছত আপোনালোকৰ 30 টকা এটা পে'মেণ্ট কৰিব লাগিব আৰু 30 টকা এটা পে'মেণ্ট কৰি দিয়ালৈকে আপোনালোকৰ আবেদনটো শেষ হৈ যাব তাৰপিছত আপোনালোকে এখন স্লিপ পাব সেই স্লিপখন ৰাখি থ'ব তাৰপিছত আপোনালোকে 20 দিনৰ ভিতৰত একবাৰ সেই যোনটো নাম্বাৰটো আহিব এপ্লিকেশ্যনৰ সেই নাম্বাৰটো আপোনালোকে এটা চেক কৰি ল'লে হ'ল চেক কৰাৰ পিছত যদি আহিছে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু যদি অহা নাই আপোনালোকৰ আৰু ৰখিব লাগিব চ' কেনেকুৱা পালে ভিডিঅ'টো চাই পেলাই কমেণ্টটো কৰিব লাইকটো কৰি দিব বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ আৰু ছাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ ছাবস্ক্ৰাইব কৰিলে ভাল লাগে আৰু বেছি ভিডিঅ' বনাব ইচ্ছা যায় চানডে তাৰপিছত যিহেতু নতুন চেনেল মোৰ এইটো চ' ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল ধন্যবাদ